নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শুক্ৰবাৰ, সময় এতিয়া প্ৰায় 4:30 বাজিলে। মই আজি পাৰ্লাৰৰ পৰা সোনকালে আহিলোঁ। আমাৰ টিকলি আজি সোনকালে গুচি আহিলে দেউতাক অহাৰ কাৰণে। তো আমি অকণমান ওলাই যাওঁ মানে মাৰ ঘৰৰ পৰা আহোঁগৈ, মাৰ ঘৰ ওচৰতে। তো দুইজনী ৰেডি হৈ আছোঁ, দেউতাক ওলাই অহা নাই কাৰণে আমি ৰৈ আছোঁ। আৰু মাৰ ঘৰৰ পৰা আহোঁগৈ, তাই খালি আইতা ঘৰত যাওঁ। আৰু তাত মোৰ ভাগিন এজনী আছে, ভাগিন নহয় ভতিজা হ'ব, ভতিজা এজনী আছে, এইতকৈ অকণমান ডাঙৰ। আৰু তাইৰ লগত খেলি খুব ভাল পায়। চ' সেইটো কাৰণে তাই তালৈ যাওঁ কৰি থাকে, কেইদিন খুব আমনি কৰি আছে। চ' ভাবিলোঁ অকণমান লৈ যাওঁ তাইক। তো তাত গৈ লগ পাই আছোঁ। শুন ক'ত যাবা? কি কৰিবা? খেলা বস্তু খেলিবা? হাই বুলি কোৱা। হাই, ভালে আছানে? তো ঠিক আছে, মাৰ ঘৰত গৈ লগ পাই আছোঁ। মাৰ ঘৰ আহি পাই গ'লোহি। অলপ সময় হ'ল বাৰু আহি পোৱা। আহি অকণমান তাইক মাৰ ওচৰতে থৈ পেলাই মই অলপ দুপাকমান স্কুটি চলাব শিকিলোঁ। মই ইমান দিনে ঘৰত থাকিও মই স্কুটিখন চলাবলৈ শিকা নাই বাৰু, ভয়টো অলপ বেছি মোৰ এইবিলাকত। তো এতিয়া আহি পাই গ'লোহি। আৰু এবাৰ যে দেখুৱাইছিলোঁ মাৰ ফুলনিবোৰ, বহুত ধুনীয়াকৈ ফুলবোৰ লাগি আছে। আৰু এইফালে আছে আমাৰ নামঘৰ, এয়া দেখিছে, একদম ঘৰৰ কাষতে আমাৰ নামঘৰ। তো বহুত ভাল লাগে, ৰাতিপুৱা উঠিয়ে নামঘৰ দেখা যায় ইয়াত, ভাল লাগে। আৰু এইজনী টিকলি পুৰা দৌৰি তাই খুব ভাল, আৰু খুব ফূৰ্তি পাইছে তাই। আৰু এইবোৰ হ'ল ধুনীয়াকৈ ফুলবোৰ লাগি আছে। নাপায়। আৰু এইফালে আৰু এটা ফুল আছে, বহুত ধুনীয়াকৈ লাগি আছে। এইটো চাওকচোন কিমান ধুনীয়া লাগিছে ফুলটো। নাম চাম বাৰু মই নাজানো, কিন্তু দেখি ভাল লাগিছে। আন্ধাৰ হৈ আহিছে, তো বস্তুবোৰ ভালকৈ ধৰিব পৰা নাই। আৰু এইজনী পুৰা দৌৰি ফুৰিছে। আৰু এইফালে এওঁ পুৰা মোবাইল টিপাত ব্যস্ত। চাব পাৰিবনে এইফালে? হাঁহি এটা মাৰা আউৰা। হ'ব অ'কে, থেংক ইউ। শুন, কি কৰি আছা? বদমাছি, ভিতৰৰ ফুলনি বাহিৰ পুৱাই দিলাহি তুমি। তো মায়ে কি কৰি আছে চাওঁগৈ। ইফালে অলপ আন্ধাৰ দেখি বাৰু, পোহৰটো কম। মায়ে বনাই আছে, বহুত আন্ধাৰ। আটা সানি আছে, ৰুটি বনাব। তো ইয়াতে দিনবোৰ পাৰ কৰিছিলোঁ এটা সময়ত, ভাল লাগে আহিলে। আৰু বৌহঁত নাই, বৌ দাদা ইহঁত কোনোৱেই নাই। এইটো আমাৰ একদম অকণমানি টিভি এতিয়া এনেই পৰি আছে। এইটো টিভিতে টাইম পাছ হৈছিল আগতে। এইটো বহুত দিনৰ পুৰণা টিভি, মায়ে ধুনীয়াকৈ বনাই থৈছে। আৰু ইয়াতো এইটো এটা আছে ফুল, চবফালে ফুলেই ফুল। আৰু এটা বস্তু দেখুৱাম, আৰু এইটোত দেখিছে, এইবোৰ পুতলা মই একেবাৰে সৰুতে কিনা। মই যেতিয়া 6-7ত আছিলোঁ তেতিয়াই এইবোৰ পুতলা কিনিছিলোঁ। তো আজিও এইবোৰ ধুনীয়াকৈ আছে, আৰু ছোৱালীয়ে আহি এতিয়া খুব খেলে এইবিলাক লৈ পেলাই। তো
ঠিক আছে এতিয়া অলপ কথা চথা পাতো আকৌ পিছত লগ পাম ৰুহিয়ে অকমান নাচাচোন কিবা এটা গান এটা নাচা কি নাচিবা জিলিকা পাখিৰে নাচা তো এয়া আছিল আমাৰ টিকলিৰ বন্ধু ৰুহি মই যে কৈছিলোঁ মোৰ ভতিজাজনী তো এইজনী মোৰ ভতিজাজনী টিকলি মোৰ নিজৰ দাদাৰ ভতিজাজনী ডাঙৰ বাৰু তাই আজি এফালে গৈছে কাৰণে দেখুৱাব নোৱাৰিলোঁ তো এইজনীও ভতিজাই টিকলি ভতিজা তাইকো মই সৰুৰ পৰা পোৱা এইকাৰণেই একদম আমাৰ পিহু একদম কি বুলি ক'ম আৰু পিহু খালি ৰুহিৰ নাম লৈ থাকে যে তো এজনী ৰুহিবা আহা এইফালে আহা দুইজনী আহা এইফালে আহা ৰুহিবা ওচৰত আহা ঠিক আছে তেতিয়াহ'লে আকৌকে ঘৰত লগ পাম এতিয়া ঘৰলৈ যাম বাৰু আৰু সন্ধিয়া হ'ল এতিয়া 6:30 বাজিলে তো পিছত লগ পাম আকৌ তো একেবাৰে মাৰ ঘৰৰ পৰা আহি ৰাতি একেবাৰে ভাত বনোৱা সময় পালোহি মাজৰ সময়খিনি দেখুৱাব নোৱাৰিলোঁ বিশেষ একো কৰাও নাই বাৰু তো মাংস আনিলোঁ মানে বনাই নাই বাৰু মানুহজনে আনিলে আৰু এইফালে কুকাৰত ছোৱালীৰ কাৰণে বনাই থৈছোঁ আৰু আজি অকণমান পোলাও বনাইছোঁ তো আজি মাংস পোলাও হ'ব খাহী মাংস অকণ আনিলেগৈ হাজবেণ্ডে চ' মাংস আৰু পোলাওৰ সৈতে আজি ৰাতিৰ সাঁজ হ'ব এয়া ৰেডি হৈ গ'ল আৰু মায়ে বহি খাই আছে তো আজিৰ ব্লগটো ইমানতে শেষ কৰিম এতিয়া 9টা হ'ল 9:15 হৈছে খোৱা আজি অকণমান দেৰি হৈছে কাৰণ মই সোনকালেই খাওঁ ভাত আৰু এতিয়া শেষ কৰি লওঁ আৰু ইমানতে শেষ কৰিছোঁ আৰু প্লিজ যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব আৰু নেক্সট ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিলোঁ তো আজিলৈ বিদায় লৈছোঁ